সেলফ ৰেসপেক্ট তাকে কয় যেতিয়া আপুনি নিজৰ যত্ন ল'বলৈ ধৰে জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে নিজকে আগবঢ়াই থাকে এই মনুষ্য জীৱনটো সফল কৰিবলৈ যি ব্যক্তিয়ে নিজকে আত্মসন্মান কৰে আপুনি কেতিয়াও তেখেতক এলেহুৱা নাপাব কাৰণ সেইজন ব্যক্তি নিজক আৰু জীৱনটো উন্নত কৰাৰ বাবে ব্যস্ত থাকে তেখেতে এইটো গম পায় যে এই জীৱনটো বহুতে কম সময়ৰ হয় বিভিন্ন প্ৰকাৰেৰে সময়বোৰ গৈ আছে নদীৰ সোঁতৰ দৰে সেইবাবে তেখেতৰ তাত ডাঙৰ লক্ষ্য থাকে জীৱনত আৰু বহি নেথাকে সকলো বস্তুৰ অভাৱ উলিয়ায় সেলফ ৰেসপেক্ট ইজ অল এবাউট ইকুৱেলিটি আপুনি বেলেগক তেনেকৈয়ে ব্যৱহাৰ কৰিব যেনেকৈ আপুনি বিচাৰে লাগা হ'লে তেখেত এজন ডেলিভাৰী বয় পিয়ন বা ড্ৰাইভাৰে নহওক কিয় সবকে প্ৰেম অনুভূতিৰে চাব যদি আপুনি বেলেগক ৰেসপেক্ট কৰাৰ পাছতো আপোনাক ডিসৰেসপেক্ট কৰে তেনেহলে একদমে সিম্পল ফাইট ফৰ ইয়োৰ ৰাইটস কাৰণ আপুনি সন্মান পোৱাৰ যোগ্য হয় কেতিয়াও নিজৰ জীৱনটো কন্ট্ৰোল কৰা পাৱাৰ কাকো নিদিব ইভেন ইয়োৰ পেৰেণ্টছ ধৰক আপুনি কিবা ডিসিশন ল'ব পৰা নাই আৰু কনফিউজ হৈ আছে তেতিয়া কাৰো তাত গৈ নুহুদিব যে কক মই কি কৰিব লাগে আপুনি বেয়াকৈ ফচি যাব কাৰণ যদি তেখেতে আপোনাক কিবা ডিসিশন ল'ব কয় আৰু আপুনি নলয় তে আপোনাৰ ৰিলেশন বেয়া হ'ব আৰু যদি কিবা ডিসিশন ল'ব নকয় আৰু আপুনি লয় তেতিয়াও আপোনাৰ ৰিলেশন বেয়া হ'ব আৰু আপুনি নিজৰ সেলফ ৰেসপেক্টও হেৰাই দিব ইনষ্টেড অফ ডেট আপুনি এনেকুৱা সময়ত কোনোবাৰ পৰা উপদেশ ল'ব বিচাৰিলে তেখেতক ক'ব যে মই আপোনাৰ লগত ডিসকাস কৰিব আহিছোঁ কাৰণ আপোনাৰ অভিজ্ঞতা আছে আৰু আপোনাৰ পৰা জাস্ট পইণ্ট অফ ভিউ বিচাৰো যেন মই শুদ্ধ ডিসিশন ল'ব পাৰোঁ তেতিয়া তেখেতৰ বেয়া নেলাগিব যেতিয়াই আপুনি নিজৰ পৰা ডিসিশন ল'ব সেইবাবে এইটো ভুল ধাৰণাত নেথাকিব যে যদি আপুনি আনক সন্মান নকৰে তে আনে আপোনাক সন্মান কৰিব আৰু এইটোও নেভাবিব যে এই দুনিয়াখনে আপোনাক সন্মান কৰিব যদি আপুনি নিজকে আত্মসন্মান নকৰে সেইবাবে প্ৰথমে নিজকে সন্মান কৰক আৰু আনকো একেভাৱে আচৰণ কৰক এই কথাখিনি আপুনি তেতিয়াই জীৱনত আনিব পাৰিব যেতিয়াই আপুনি ভালকৈ উপলব্ধি কৰিব আৰু উপলব্ধি কৰিবলৈ হ'লে আমাৰ মনটো স্থিৰ হৈ থকা প্ৰয়োজন সেইবাবে এই ভিডিঅ'টো গৈ এবাৰ চাওক যদিহে বৰ্তমান সময় আছে ধন্যবাদ জয় আই অসম